নমস্কাৰ, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা কিতাপ বিষয়ক ভিডিঅ' লৈ আহিছোঁ। মই আপোনালোকক এনেকুৱা এখন কিতাপৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিখন কিতাপত একেলগে বহুকেইজন কবিৰ কবিতা আপোনালোকে পঢ়িবলৈ পাব। প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' আগবঢ়াইছোঁ, গতিকে সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ। যিখন কিতাপৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, সেই কিতাপখনৰ নাম হৈছে কবিতা মঞ্জৰী। কিতাপখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষান্মাসিক স্নাতক মহলাৰ সাধাৰণ প্ৰধান আৰু ঐচ্ছিক পাঠ্যক্ৰমৰ বাবে লাগে। প্ৰকাশন বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়। কিতাপখনৰ মূল্য মাত্ৰ ৯৫ টকা আৰু এই কিতাপখনত মই কৈছিলোঁ বহুকেইজন কবিৰ কবিতা পঢ়িবলৈ পাব। গতিকে প্ৰাচীন কবি, নতুন কবিসকলৰ কবিতা, অৰ্থাৎ প্ৰাচীন কবি বুলি ক'লে প্ৰাক শংকৰী যুগৰ মাধৱ কন্দলীৰ কবিতা আছে, পাঁচালী কবি মনকৰ দুৰ্গাপৰ, সুকবি নাৰায়ণ দেৱৰ কবিতা আছে, শংকৰদেৱ মাধৱদেৱৰ কবিতা, জনকী যুগৰ কবি অৰ্থাৎ ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা আছে। আপোনালোকে যদি প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠি পঢ়িব খোজে, হেমচন্দ্ৰ গোস্বামীয়ে লিখা, সেই কবিতাটো ইয়াতে পঢ়িবলৈ পাব। বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ দহি কতৰা, কেতেকী আদি কবিতাসমূহ ইয়াতে আছে। নীলমণি ফুকনৰ কবিতা, ৰামধেনু যুগৰ কবি নৱকান্ত বৰুৱা, হেম বৰুৱাৰ কবিতা, মহেন্দ্ৰ বৰা, অজিত বৰুৱাৰ কবিতাসমূহ ইয়াতে পঢ়িবলৈ পাব। হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ, ভোগালী, নিৰ্মল প্ৰভা বৰদলৈৰ দ্ৰৌপদী, মৰ্মান্তিক ইত্যাদি কবিতা ইয়াতে পঢ়িবলৈ পাব আপোনালোকে। মই কেৱল মাত্ৰ কেইজনমান কবিৰ নামহে লৈছোঁ, কিন্তু ইয়াতে আৰু বহু সংখ্যক কবিৰ কবিতা আছে। আপোনালোকে যদি পঢ়িব খোজে নিশ্চয়কৈ এই কিতাপখন ক্ৰয় কৰিব পাৰে। ইয়াৰ উপৰিও এই কিতাপখনত অসমীয়া কাব্য কবিতাৰ পৰিচয় বুলি ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে লিখা এটা সুন্দৰ লিখনি পাব আৰু এই লিখনিখিনিৰ মাজেৰে আপোনালোকে অসমীয়া কবিতাৰ বুৰঞ্জীৰ এটা সুন্দৰ আভাস পাব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে নিশ্চয়কৈ লাইক এটা দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।